নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰৰ সূতাৰে দহি গোঠা কৰা আন এটা ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া প্ৰথমতে এনেদৰে অলপ সূতা লৈ লৈছোঁ। তাৰ পাছত ইয়াতে দুটা ভাগ কৰি ল'ম। তাৰ পাছত অলপ পানী লগাই ল'ব, কাৰণ সূতাখিনিতো বহুত পিছল থাকে, সেইকাৰণে অলপ পানী লগাই ল'ব, তেতিয়া ধুনীয়াকৈ পাক খাব। তাৰ পাছত দুইডাল সূতা এনেদৰে পাক খুৱাই ল'ম। তেতিয়া গাঁঠিটো দিবৰ কাৰণে সহজ হ'ব। এতিয়া চাওক, এনেদৰে দুইডাল সূতা লগত লগাই এনেদৰে উল্টা ছাইডত ঘূৰাই দিম। এয়া চাওক, ধুনীয়াকৈ পাক খাই গ'ল। আকৌ এইটো সেই ঠিক তেনেদৰে লৈ লৈছোঁ। অলপ সূতা লৈ তাতে দুটা ভাগ কৰি অলপ পানী লগাই লৈছোঁ, আৰু পানী লগাই লৈ প্ৰথমডাল সূতা ভিতৰ পাকে পাক খুৱাই ল'ব। আৰু এইখিনি বাহিৰৰ পিনে পাক খুৱাব। যিমান পাৰে সিমান পকাব। এতিয়া দুইডাল ধৰি লৈ উল্টা ফালে পাক খুৱাই দিলে ধুনীয়াকৈ পাক খাই যাব। এতিয়া গোটেইখিনি তেনেদৰে কৰি ল'ম। তাৰ পাছত সূতাখিনি এনেদৰে লৈ ইয়াতে এতিয়া গাঁঠি দুটা দি ল'ম। এয়া হৈছে এটা গাঁঠি, আৰু এটা দি ল'ম গাঁঠি। এয়া দুটা হৈ গ'ল, আৰু এতিয়া এনেদৰে দেখিছে, ইয়াত এটা গাঁঠি দি ল'ব। গাঁঠি দি লৈ এইখিনি এতিয়া টান কৰি দিম। আচলতে মই এনেদৰে চাদৰৰ পৰা ওলাই থকা সূতাৰে দহি গাঁঠিলে মানে বেছি ভাল লাগে দেখিবলৈ চিলাই দহিতকৈ। আপোনালোকে কোনটো দহি ভাল পায় জনাব। এয়া চাওক, আৰু এটা দেখাই দিছোঁ। এনেদৰে সূতাখিনি মাজত ভৰাই লৈ ইয়াতে দুটা গাঁঠি দি ল'ম। এতিয়া গাঁঠি এটা দিলেও হয়, কিন্তু দুটা দিলে মানে দহিটো টান হয়। এয়া দুটা হৈ গ'ল। পুৰা টান কৰি দিব কিন্তু। তাৰ পাছত সূতাডাল এনেদৰে পিছপিনৰ পৰা আনি ইয়াতে গাঁঠি এটা দি ল'ব। কেনেদৰে দিছোঁ নিশ্চয় ধৰিব পাৰিছে। এতিয়া এইটো টান কৰি দিম। তাৰ পাছত এইখিনি সমানকৈ কাটি দিব। আৰু দুটামান দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক, তেতিয়া নিশ্চয় ধৰিব পাৰিব, যদি ধৰিব পৰা নাই গাঁঠিটো।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।